জাহ্নৱী তোমাৰ ভালনে? মোৰ ভালেই। পঢ়া কেনেকুৱা হৈছে তোমাৰ? হৈছে আৰু তোমাৰ? মোৰ ভালেই আৰু। শুনাচোন, তোমাৰ ওচৰত এডুকেশ্যনৰ কিতাপখন আছে নেকি? মোক লাগিছিলে, দিব পাৰিবা নেকি? চৰি হাম, মই দিব নোৱাৰিম, মানে মোৰ নিজৰে পঢ়া হোৱা নাই। হ'ব দিয়া তেন্তে। হেল্ল'। কোৱা। কি কৰিছা? আছো এনে। শুনা না, মোক হেল্প এটা কৰিবা? কি হেল্পনো? মানে জাহ্নৱীক এডুকেশ্যন কিতাপখন দিব লাগে যে, তোমাৰ ওচৰত আছে নেকি? যদি আছে তাইক দি দিবা হা। ঠিক আছে, মই চাই লওঁ, পাৰিলে দি আহিম বাৰু। ঠিক আছে। হ'ব। জাহ্নৱী, জাহ্নৱী। কোন হয় বাৰু? মই অনুৰাগ। তোমাৰ এডুকেশ্যন কিতাপখন নাই বুলি শুনিলোঁ, মই মুখখন তোমাক দিবলৈ আহিলোঁ। মোৰ পঢ়া কমপ্লিট হৈ গ'ল মানে। যোৱা। ঠিক আছে, থেংক ইউ। ঠিক আছে, হ'ব। বৃষ্টি, যোৱাকালি আমাৰ ঘৰলৈ অনুৰাগ আহিছিল নহয়, মোক কিতাপখন দিবলৈ এডুকেশ্যনৰ। কি সঁচাই গৈছিল নেকি? কথাটো কি? সি সিহঁতৰ ঘৰলৈ গৈছিল আৰু তাতে কিতাপ দিবলৈ? ঐ, চাগে তোক মনে মনে ভাল পাই চাগে, জান? ধেত, কি কৈছ এইবোৰ? তাৰ প্ৰতি মোৰ কিন্তু একো ভাৱ নাই। হ'ব দে, এতিয়া যাওঁ বৈ। হ'ব, বৈ যাম। কালি তোক ফোন কৰি তই ক'লৈ গৈছিলি? কালি জাহ্নৱীহঁতলৈ গৈছিলোঁ। জাহ্নৱীহঁতৰ ঘৰ? কি কাৰণে গৈছিলি? তাই কিতাপ নাই এডুকেশ্যনখন, তই পৰহিলৈ পৰা পৰীক্ষা পালেই নাই। মই মুখনকে দিবলৈ গৈছিলোঁ। কি আনিছে এইবোৰ? একো নাই জাষ্ট তাই কিতাপ নাছিলে, মই দিবলৈ গৈছোঁ সিমানেই। কিবা চলিছে চাগে? নাই চলা একো নাই চলা, কৈছোঁ নাই। সঁচাকে নে? সঁচাকৈ কৈছোঁ, একো নাই চলা। বাকী খবৰ কচোন তোৰ? ভালেই আৰু। এটা কথা নহয়, কি? তই তাই কিতাপ নাই বুলি কেনেকৈ গম পালি? ৰাতি পঢ়ি আছিলোঁ, সেইটো টাইমত বৃষ্টিয়ে ফোন কৰিলে। জাহ্নৱীৰ লগত বৃষ্টি যে, তাই মোক ক'লে যে জাহ্নৱীৰ এডুকেশ্যন কিতাপখন নাই, তুমি পাৰা যদি দি আহিবা। মই ক'লোঁ চাই লওঁ, তাৰপিছত মই গৈ দি থৈ আহিলোঁ তাইক কিতাপখন, বাছ সিমানেই। নাই, তই যদি মানে ভাল পাৱেই তাইক, তই দেৰি কৰি লাভ নাই, গম পালি নাই? ভালটো পোৱাটো পাওঁ, মই প্ৰথম দিনা দেখাৰ পৰাই তাইক ভাল পাওঁ, কিন্তু মানে কি কবি, ক'বলৈ সাহস নাই। সেইটো কথা ন? তই তাইক ভাল পাইছ একো নাই, কিন্তু কথাটো হ'ল তাই ইমান ধনী ঘৰৰ একমাত্ৰ ছোৱালী। তাইৰ লগৰবোৰো ধনী ধনী, তাই বাইক গাড়ী লৈ ঘূৰে। তই পাত্তা পাবি জানো? তাইক মই ভাল পাওঁ, সেইটো মোৰ কথা। তাই মোক ভাল পাওক বা নাপাওক, কিন্তু তাইক মই যিকোনো প্ৰকাৰে নিজৰ কৰিবই লাগিব। হয় নি? হ'ব বাৰু, এইটো কথা পাছত মিলাম। যা বৈ। ঠিক আছে, বৈ বৈ। জাহ্নৱী ক'লে যোৱা? তই ইহঁৰ লগত খোজকাঢ়ি গৈছে যে, ব'লা আমাৰ লগত যা, বাইকত যাওঁ ব'লা। ব'লা আমাৰ লগতে ব'লা। একেটাৰ লগত যায় নেকি? চৰি হা, আমি সিহঁতৰ লগতে যাওঁগৈ, তোমালোকে আহি থাকা। হ'ব দিয়া। আজি বাইক স্কুটি নাই কাৰণে লগৰ কোনো এটাই পাত্তা নিদিয়ে মোক। কথা আছিলে তোমাৰ লগত মোৰ। মোক বাইক লাগে, মোৰ লগৰ ল'ৰা চব চালা গাড়ীত যায়, মই চাইকেলত যাব লগা হয় সদায় সদায়। লাজ নাপাওঁ নি মই সিহঁতৰ আগত? বাইক লাগে মই নাজানো সেইবোৰ কথা, মই নাজানো। মোক বাইক লাগিব কাৰণে লাগিব, নহ'লে ঘৰ চৰ জ্বলাই দিছোঁ। হ'ব না, মই পইচা ক'ত পাম? বাইক ল'বলৈ লাগে নে মোকে নে বিক্ৰী থৈ আগে? নাজানো মই, মোক লাগিব ক'লে লাগিব মুঠতে। দে বুলি ক'লে দিব পৰা ঠাই নাছিলে। আজি বাপেৰে যদি থাকিলেহেঁতেন তিতাবিলাক এটা মই ক'ত বিচাৰি আনো, ক'ত মৰোগে? মই সেইবোৰ একো নুশুনোৱে তোমাৰ কথা, মোক লাগ ক'লে লাগিব। নেকি মই কি কলেজ চলেজ এৰি দিম মই, সেইবোৰ নাজানো মই। ক'ব ন, নাই মোৰ ওচৰত পইচা চইচা ক'ত পামগে মই পইচা? খাবলৈ চলিবলৈ ইমান দিগদাৰ।
ঘৰত আহিলা মাটি পুৰা ৰুইছা ন আৰু কেইদিনমান লাগিব 4-5 দিন লাগিব পানী নাই এইদিনে আকৌ ৰখিবলগীয়া হৈছে কঠীয়া তুলি থৈছোঁ কাপোৰ শুকাইছে পৰিস্থিতি বাইদেউ কোৱা মই বৰ দুখত আহিছোঁ দেই কেনেকুৱা দৰকাৰ বৰ ডাঙৰ পৰিস্থিতি আপোনাৰ কিনো কম ক'বলৈও উপায় নাই ঘৰৰ আৰ্থিক অৱস্থা দেখিছে মোৰ কেনেকুৱা এইপিনে খেতি চিজন তাৰবোৰ এতিয়া কৰিম কি ল'ৰাক মানে একদম পইচা লাগে মটৰচাইকেল লাগে বাইক ল'বলৈ বাৰু মই পইচা ক'ৰ পৰা দিব পাৰোঁ বাইক লাগে খাই মাৰিছে জানে গতিকে এতিয়া বাপেকেতো মায়ে জানেই আৰু সেইটো কাৰণে খাবলৈ দিয়ক যিকোনো উপায়ে মই কিবা এটা কৰিব কিবা এটা আপোনাক মই ধাৰ দিম আপুনি চিন্তা কৰিব নালাগে মুঠতে মই এতিয়া ল'ৰাটোৰ পৰা উপায় পাবলৈ মোক মানে পইচা অলপমান ধাৰলৈ দিয়ক কিমান লাগে পইচা পইচা এতিয়া এখন বাইকৰ দাম দৰটো এইবোৰ আমি একো নাজানোৱেই গতিকে ল'ৰাই এতিয়া টকা পইচা লাগেকৈ খাই মাৰিছে গতিকে এতিয়া 50,000 পইচা বিচাৰিয়ে আহিছোঁ আপুনি এতিয়া কি কয় কিমান দিব পাৰে নহ'লেতো মোৰ ঘৰত মানে অশান্তি আৰু ল'ৰাই মানে যি অশান্তি কৰিছে মোৰ উপায়বিহীন নাই তথাপি তুমি 2 মাহ হ'ব পইচাটো ঘূৰাই দিব লাগিব কিন্তু 2 মাহৰ ভিতৰত এতিয়া চিন্তা কৰিব লাগিব খেতি পথাৰ উঠি আজৰি হৈ ল'লেহে এতিয়া মই কিমান দিনত দিব পাৰোঁ সেইটো ক'ম কিটো বিশ্বাসখন দিবা পইচাটো কি দিম মাটি 2 বিঘা আছে তাই 1 বিঘা হ'লেও মই হেৰি কৰি পিনে পইচাটো দিবই লাগিব আপোনাক দিম বুলিতো দিম কৈছোঁ যেতিয়া দিমেই কৰিব বহা তেন্তে মই ভিতৰৰ পৰা আনোগৈ পইচা খালি দেৰি নকৰিব দেই বাইদেউ $50,000 বিচাৰিছা 50,000 দিছোঁ কিন্তু মই টাইমতে পইচাটো ঘূৰাই দিব লাগিব হ'ব বাইদেউ মই মুখে যি চুক্তি কৰিছোঁ সেইটোৱে কৰিম আৰু উপায়টোতো নাই এতিয়া ল'ৰাকটো দিবই লাগিব মই ধৰক সেইটো কাৰণে লৈছোঁ যেতিয়া মই দিমেই আৰু পেটৰ হ'লেও আপোনাক দিম বুলি কৈছোঁ মই দিম ঠিক আছে মই যাম পইচা বিচাৰিলে পইচা পাবলৈ নাই কিবা খাবাটো খাই 50,000 পইচা আনিছোঁ ল'লেও মাত্ৰ 50,000 টকাত কি হ'ব মই ক'ত দাম পইচা মই 50,000 টকাত বাইক পায় নি স্কুটি পায় নি যি কথা কৈ থাক মোক আৰু নকবি অনুৰাগ নতুন স্কুটি ল'লা নি ল'লোঁ আৰু দেই পাৰ্টি লাগে ক'ত লাগিব কোৱা না বিনোদ হোটেলতে দি দিবা ঠিক আছে ব'লা তেন্তে চব জানবি তহঁতে তুমি অনুৰাগৰ কথা আমি কিহত যাম গাড়ীখন লাগে মাতি আছে গাড়ীখন লৈ আমি গাড়ীখন যাম তুমি ঢালি দিলাহি বুকুতে মোক অবুঝি হৰণ পাখি মেলি উৰি গুচি অবিচাৰি হিয়াৰ সমীৰণ হেঙুলি কিৰণে তোমাকে সোঁৱৰালে ৰ'দালিয়ে মিচিকি হাঁহে সপোনে চোৱাকে মোৰেনো দুচকুতে তোমাৰে কোমল পৰশতে প্ৰতিটো পল
প্ৰতি উশাহতেই যে তুমি খুজে খুজে মোৰ তুমি হিয়াৰ লগৰী অনুৰাগ অনুৰাগ নাই খুৰী আপোনাৰ কি হৈছে মোৰ গা ভাল নাই মোৰ গা ভাল নাই মই এনেকৈ পৰি আছোঁ সি ক'লৈ গ'ল কি কথা মই নাজানো হ'ল আপোনাৰ পুৰা জ্বৰ উঠিছে দেখোন অঁ ৰ'ব 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 জ্বৰ মূৰৰ তই ক'ত আছ তই এই তহঁতৰ মাৰ পুৰা জ্বৰ অঁ জল্দি জল্দি অঁ মই ইয়াতে আছোঁ তই সোনকালে অঁ কিয় এই তহঁতৰ মাৰ পুৰা জ্বৰ লগৰকেইটাক ফোন কৰা মোক পটককৈ টেবলেট লওঁ দেই অঁ যা জল্দি জানবী হয়নে কোন হয় দিওঁ ৰাখে লোৱা বাদ দে যাওঁ বৈ বাদ দে থাকিব দে চব দিব লাগিছিলে যা গমিল নাই এইবোৰ ভাবি নাথাকিম আৰে এইবোৰ বাদ দে না মই এইবোৰ ভাবি নাথাকোঁ না চিন্তা নকৰি টেনশ্যন নকৰি তই যা মই পাহৰিব পৰা নাই দুখেৰে ভৰা হৃদয় মোৰ কি হ'ল মোৰ বহুত ডাঙৰ ভুল হ'ল মোক মাফ কৰি দিয়া কি ভুল হ'ল
তোমাক দম দি মই স্কুটি কিনিবলৈ পইচা লৈছিলোঁ, মই বহুত ডাঙৰ ভুল কৰিলোঁ। হয় নি? সেইটোহে হ'লগৈ এতিয়া নে? মোক লাষ্ট টাইমৰ কাৰণে মাফ কৰি দিয়া, আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰোঁ। কথা ক'লে শুনিব লাগে। হে মাকে যে ল'ৰা ছোৱালী কিবা এটা বেয়া হ'বৰ কাৰণে নকয় নহয়, ভালৰ কাৰণে কয়। কেলে এতিয়া পস্তাবলগীয়া আছে, কেলে মোক মাফ খুজিবলগীয়া আছে? আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰোঁ, লাষ্ট টাইম মাফ কৰি দিয়া। হ'ব, এনেকুৱা ভুল জীৱনতো নকৰিবি আৰু। তুমি ঢালি দিলাহি বুকুতে মোক অবুজ কিহৰ পাখি মেলি উৰি গুচি